জানই যদি সুধিছ কিয় পললৈ মানুহ কলৈ যায় নাজানো খং উঠিলে নহয় আমি আকৌ সুধিব বিচাৰিছিলো যে আপুনি আজি মাছ ধৰিব কেলে লাগে কি মাছ ধৰিব নালাগে হেৰো মই মাছ নধৰিবলৈ আজিনো কি হ'ল খেতি বাতিবোৰৰ উপৰি ভূ ভাৰস্থখনৰ খবৰ ৰাখিব লাগে ভূ ভাৰস্থ কথা মই মানে ৰচোন ৰ এই ভূ ভাৰস্থ কথা জানিবলৈ আজিনো কি হ'ল মই যে জানিব লাগে দাইটি তই গমকে নাপাওঁ কি আজি আমি বগা বঙালৰ হাতৰ পৰা শান্তি খানা শিবিৰটো কাঢ়ি আনিছো দাদাই একো গমেই নাপায় দেশখনত যে কি কৰিব লাগিব আমি কাছাৰী থানাত আমি জাতীয় পতাকা উত্তোলন কৰিব লাগিব বন্ধ কৰিব লাগিব ৰেল লাইন দলং সব ধ্বংস কৰিব লাগিব ককাইদেউ এবাৰ ভাবি চাচোন কি আজি এই দিনটোতে আমি বগা বঙালৰ পৰা আমি শিবিৰ উদ্ধাৰ কৰিছো সোণালী আখৰেৰে লিখা থাকিব 18 ছেপ্টেম্বৰ কিমান যে ভাল লাগিব আজি এই দিনটোতে যি শিবিৰ আমি উদ্ধাৰ কৰিলো উঠি অহা প্ৰজন্মই সদায় মনত ৰাখিব বিশ্ব বিজয় নজোৱান বিশ্ব বিজয় নৱজোৱান শক্তিশালী ভাৰতৰ সন্তান তুমি বিপ্লৱৰ বিশ্ব বিজয় নজোৱান সমুখৰ ভয় নকৰিবি মুক্তি যুঁজাৰু হুঁচিয়াৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ বিশ্ব বিজয় নজোৱান ককাইদেউ নোমবিলাক একেবাৰে থিয় হৈ গৈছে যাবতো আৰে দেশখনক কোনে ভাল নাপায় আমিতো ভাল পাওঁ তেজ একেবাৰে গৰম হৈ আহিছে আহিব হ'বতো পিছে ইয়াত শান্তি বিচাৰি থাকিলে নহ'ব ইয়াত যদি শান্তি বিচাৰি থাকো মোৰ ঘৰখনত অশান্তি হ'ব হয়নে নহয় কিয় বা এইয়া মোৰ মানুহজনী মাছ পুঠি এটা নহ'লে পেটলে ভাতেই নাযায় আজি চাউল নিসিজাবলৈ কি হ'ল কৈ দেও দাইটি তই গমকে নাপাওঁ নহয় বগা বঙালৰ হাতৰ পৰা শান্তি খানা শিবিৰটো কাঢ়ি অনা আনন্দ গাঁৱত আজি ব্ৰহ্মপুজলৈ আৰু কোন কোন আহিব আমাৰ আই
কেশৰী ফুকননি, অ। শ্ৰীকান্ত হাজৰিকা, ছবিৰাম ফুট, বলোৰাম ফুট আদি সকলোৱে মিলি পেলাই এই ভোজ আয়োজন কৰিছে। ৰত্না ৰংবৌধৰ বৰুৱা ছবিৰাম নাথ তেওঁলোকক হ'বলৈ পাহৰিল। ঠিকে আছে মই তেনে খবৰটো মোৰ মানুহজনীক দিওঁগৈ তাৰমানে খুৰীদেউক দিওঁগৈ হয়নে নহয় সাউতকৈ গৈ খুৰীদেউক লৈ আহে। মই লৈ আহিমগৈ নটৰ গাড়ী এখন ৰখিছে দেখিছ বাটত কোনোবা এজন আহিছে বেনাৰখন আহিব লাগিব বুলু জোঠাইহঁতৰ আছে ইয়াত কোন আহিছে চাও এজনী আহিছ যে কি হ'ল নকওঁ কিয় দদাইদেউ অ সেয়া বিএল প্ৰতাপ শৰ্মা প্ৰতাপ শৰ্মা জিলাৰ পৰা আহিছে কমলাপট্টিৰ পৰা মহাত্মা গান্ধীৰ অনুচৰ আজি ভোজত তেওঁ উপস্থিত থাকিব আমি তেওঁক আদৰিবলৈহে ৰৈ আছিলো তহঁতো কিন্তু কম ভয়াদৰ নহয় দেই ভয়াটো চোৱাটো মই মোক কিন্তু কথা নকবি সদায় চাইকেল চলোৱা মানুহজনে এদিন মটৰত আহিব মই হ'ব এটা কথা জাননে নাই প্ৰতাপ শৰ্মা কিন্তু ইয়াত ডাঙৰ মানুহ জিলাত এটা সন্মান আছে নাম আছে সকলোৱে ভাল পায় গতিকে তেওঁ যেতিয়া আহিছে আমি ভালকে আদৰিব লাগিব এটা ধৰ অকে লৈ সাচিলি জপাৰ বৰে কাপোৰ অকে লৈ সাচিলি ধৰ জপাৰ বৰে কাপোৰ জপাতে পকিব হাৰতো বহিব নমস্কাৰ ৰাইজ আজি এই যি শান্তি শিবিৰ আমাৰ হাতলৈ আহিছে এয়া আমাৰ বৃহত্তৰ জয় এয়া আমাৰ দেশৰ জয় এয়া সম্ভৱ হৈছে আপোনালোকৰ কষ্টৰ বাবে আপোনালোকৰ ইচ্ছাৰ বাবে আৰু এই বহমপুৰ অঞ্চলৰ ভোগেশ্বৰী ফুকননি বাইদেউৰ দৰে মহিলাসকলৰ বাবে ৰাইজ আজি এয়া ভোজ নহয় এয়া আজি ভোজ নহয় এয়া আমাৰ একতাৰ বান্ধোন আহক ৰাইজ সকলোৱে মিলিজুলি আমি আহাৰ গ্ৰহণ কৰোঁ কৰিব লাগে ঈশ্বৰে আপোনাক হ'বক শক্তি দিব যাতে মহামানৱ মহাত্মা গান্ধী অনুপ্ৰেৰণাৰে আমি আমাৰ দেশৰ পৰা বিদেশী মুক্ত কৰিব পাৰোঁ তেনেহ'লে আমি কাম ভাগ আৰম্ভ কৰোঁ আৰু সকলোৱে আহি সেৱা এটা ল'বি সকলোৱে আহি সেৱা এটা ল'বি সেৱা এটা ল সেৱা এটা আইজনী সেৱা এটা ল নমো নমো নাৰায়ণ প্ৰসন্ন হওক হৈ কৰি মায়াক নিজান আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি জীৱক কৰা পৰিত্ৰাণ পাব হৰি নাই মানে আজি বিহু মাৰি আছো আৰু হৈছে কি বিহু মাৰি আছো মিষ্টাৰ ভি এছ ভোজ চাব নিৰ্দেশ মতে এতিয়া সকলোৱে বজাব লাগে শুনক ডাঙৰীয়া ৰাইজৰ প্ৰসাদ গ্ৰহণ হোৱাৰ পিছতেই শান্তিপূৰ্বে ইয়াৰ পৰা ওলাই যাব আপুনি এতিয়া যাওক What happened? Arrest him! ঐ ৰ আজি তহঁতৰ
যেনেকৈ আমি শান্তি খানা শিবিৰটো কাঢ়ি আনিছো নহনে বাইদেউ তেনেকৈ আমি দেখো কাঢ়ি আনিম তেনেকৈ আমি দেশো কাঢ়ি আনিম বন্দে মাতৰম 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 বন্দে বন্দে মাতৰম বন্দে 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 ব্ৰিটিছৰ গোলাম ব্ৰিটিছৰ গোলাম যা যা বন্দে মাতৰম 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 বন্দে বাইদেউ বন্দে ভোগে বাইদেউ ভোগে বাইদেউ ঐ ভোগে বাইদেউ ভোগে বাইদেউ ঐ নৰাধম হক তহঁতে কি কৰিলি ভোগে বাইদেউ উঠক হে প্ৰভু হে ঈশ্বৰ দেশত এইবিলাক কি হ'ব লাগিছে প্ৰভু কোনো বাছ বিচাৰ নোহোৱাকে গুলিয়াই থৈ গ'ল আমাৰ ভোগেশ্বৰী ফুকননী বাইদেউক গুলিয়াই থৈ গ'ল কোনো বাছ বিচাৰ নকৰাকে সিদিনা বেবেজীয়াৰ দলংখন কোনোবাই জ্বলাই দিলে কোনে জ্বলালে কোনে কি কৰিলে কোনো বাছ বিচাৰ নকৰাকে মানুহৰ ওপৰত অমানসিক অত্যাচাৰ চলালে বহুতকে গুলি চালনা কৰি মাৰিলে এই বগা বঙালৰ অত্যাচাৰ দিনক দিনে বাঢ়ি গৈছে সেইবোৰ এতিয়া মোৰ চকুৰ আগত ভাহি থাকে নহয় ভাহি থাকে চকুৰ আগত ভাহি থাকে আইজনী আই তেনে লগৰ পালেগৈ হ'ল একেবাৰে মকিমূৰ হৈ পৰিছে বুজিছ ৰোহিণী যে সন্তান জন্ম দিয়া 3 দিন হৈছে তাইকো বোলে গ্ৰেপ্তাৰ কৰিছে এই 80 বছৰীয়া বৃদ্ধজন তেখেতে বাৰু দলং জ্বলাবগৈ পাৰিবনে কচোন তই উপায় নাইকিয়া হৈছে ভালে সিহঁতি বিয়াপি দি ফুৰিছে মনত ৰাখিবি তই বলাই খুদ আৰু মই হেমকান্ত বৰুৱা আমি সকলোকে নগৰ গৈ উদ্ধাৰ কৰিবই লাগিব আহ ক্ৰান্তিকাৰী আছে ক্ৰান্তিকাৰী रुकिए ब्रिज तोड़ने का काम कर रहा था নাই সাহেব আমি তেনেকুৱা একো কাম কৰাই নাই আমি তেনেকুৱা একো কামেই কৰা নাই ब्रिज तोड़ने का काम कर रहा था নাই কৰা বুলি কৈছো নাই কৰা নাই সাহেব আমি তেনেকুৱা কাম একো কৰা নাই সাহাব দেখিলে ৰাইজ কেনেকৈ ব্ৰিটিছে গুলিয়াওঁ বুলি গুলিয়াই থৈ গ'ল তাৰপিছত আহিল জোঙাল বলহু জোঙাল বলহু সেইদিনীয়া জোঙাল বলহুৰ দলংখন ভাঙি দিবলৈ তাত বহুখিনি ৰাইজ সমবেত হৈছিল দৰঙীয়া গাঁৱৰ হেমুৰাম পাটৰ আৰু বেবেজীয়াৰ তিলক ডেকাকে আদি কৰি প্ৰমুখ কৰি বহুতখিনি ৰাইজ গোট খাইছিল আৰু তাৰ মাজতে আছিল হেমুৰাম পাটৰ রাইজ নেতাজির কথাই কথা আনফালে দ্বিতীয় বিশ্বযুদ্ধ চলি আছে জাপানী সেনা আহি আমাৰ নিচেই কাষৰীয়া মণিপুৰ পালেহি এয়াই সুবৰ্ণ সুযোগ এই বগা বঙালক আমাৰ দেশৰ পৰা খেদাৰ এক সুবৰ্ণ সুযোগ হয়নে নহয় ৰাইজ আহক ৰাইজ
আমি এই জুঙাল বলহুৰ দলংখন সকলোৱে মিলি জ্বলাই দিওঁ क्रांतिकारी क्रांतिकारी ब्रिज तोड़ने का काम कर रहा था ना कोरियासु ब्रिज तोड़ने का काम कर रहा था ना यू प्रस्तुत मुरे रंगा सकुले মই ভয় কৰা বিধৰ নহয় কাক কথা কৈছ কাক কথা কৈছ কাক কথা কৈছ হ'ব হ'ব দৰঙীয়া গাঁৱৰ হেমুৰাম পাতৰ 12 পুজিয়াৰ তিলক ডেকাকে আদি কৰি বহুতকে ব্ৰিটিছৰ চিপাহীয়ে হত্যা কৰিলে বেবেজিয়াৰ হেমুৰাম পাতৰকো হত্যা কৰিলে কোনো আগজাননী দিয়া নাছিল আগজাননী নিদিয়াকৈ হত্যা কৰিছিল জানো আইজনী জানো তহঁতে ভবা দৰে মই কিমান মূৰ্খ নহয় ময়ো দেশৰ খবৰ ৰাখো মোৰো তেজ আছে কেতিয়াবা মোৰ তেজ গৰম হৈ উঠে সেইদিনা মই উপস্থিত আছিলো মোৰ বন্ধু 12 পুজিয়াৰ তিলক ডেকাৰ ঘৰত তাতে আমাৰ বিপ্লৱৰ সম্পৰ্কে আলোচনা হৈছিল হেমুৰাম পাতৰৰ হত্যাই গাঁওবাসীক উত্তেজিত কৰি ৰাখিছিল আৰু সেই নিশাই বহুতো ডেকাই একক গোট হৈ ৰহাৰ ব্ৰিটিছৰ নথি পত্ৰ থকা চাৰ্কুল অফিচটো জ্বলাই দিছিল আৰু এটা কথা তহঁতে জানোনে নাই তহঁতেতো নেজানো এই 12 পুজিয়া গাঁওখনলৈ যাতে কোনো দুষ্কৃতিকাৰী প্ৰৱেশ কৰিব নোৱাৰে কোনেও যাতে গাঁওখনৰ অনিষ্ট সাধন কৰিব নোৱাৰে সেই কাৰণে গাঁওবাসীয়ে পহৰাৰ ব্যৱস্থা কৰিছিল সেই নিশা সেই গাঁওখনৰ পহৰাৰ দায়িত্বত আছিল মোৰ বন্ধু তিলক ডেকা মইনো মৰম নিদুং সোমাব কোনে গুলীয়া গুলাম নিদুং সোমাব নিদুং সোমাব যা খবৰ দে গৈ যা নিদুং সোমাব মই থাকোঁতে কোন সোমাং চাওঁ নিদুং সোমাব আন কানুন বোলা বোলো কিবা এটা আছে নিদুং বুলিছো নিদুং क्रांतिकारी ब्रिज तोड़ने का काम कर रहा था What is name? তিলক ডেকা Tilak Deka. You mean क्रांतिकारी ক্ৰান্তিকাৰী তিলক মোৰ বন্ধু তিলক এই বগা বগা লৰাথম হত কি কৰিলি তহঁতে ৰাইজ দেখিলে এই সকল বীৰ বীৰংগনাৰ ত্যাগৰ ফলতে আমাৰ দেশখন স্বাধীন হৈছিল আমি স্বাধীনতা লাভ কৰিছিলো এই সকল বীৰ বীৰংগনাই মৃত্যুক সাবটি লৈছিল অকালতে তিলক ডেকা হেমুৰাম পাতৰ ভোগেশ্বৰী ফুকননী গুণাভিৰাম বৰদলৈকে আদি কৰি বহুতো বীৰ বীৰংগনাই প্ৰাণ আহুতি দিছিল আইজনী এখেতক হস্পিটাললৈ নিয়া ব্যৱস্থা কৰিব লাগে হস্পিটাললৈ নিয়া ব্যৱস্থা কৰিব লাগে জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰি হে জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰি হে জয়
বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম ধন্যবাদ আপোনালোক কোনো গুচি নাযাব এনেকৈ অলপ হৈ যাব আমি অলপ গাঁৱৰ মানুহখিনি আহক সকলো আহক এনেকৈ আহক বাইদেউ আপোনালোকো আহক